নমস্কাৰ বন্ধুসকল, আজি আকৌ এটি নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। এতিয়া মই আছোঁ বৰ্তমান চাৰিআলিত। আজি ৰূপকৰ দোকানত গণেশ পূজা পাতিছে। যোৱা ভিডিঅ'টো কৈছিলে যে কাইলৈ গণেশ পূজা আছে। পূজা বুলি আজি ছুটি ল'ব। এনেতো ছুটি নাপায় এদিনেও, আজি ছুটি ল'ব। সেইকাৰণে ভাবিছোঁ আমি আজি বেলেগ এটা জেগাত ফুৰিব যাম। ক'ত যাওঁ নাজানো আৰু যাম আৰু ফুৰিব। ভিডিঅ'টো চাই থাকক, সম্পূৰ্ণ কৰি গম পাব। এয়া এতিয়া আশীৰ্বাদ দি আছে, পূজা শেষ হৈছে আৰু সকলোৱে আশীৰ্বাদ লৈ আছে। আৰু পূজা শেষ কৰি ঘৰলৈ আহিলোঁ। মাহ প্ৰসাদ খাই ঘৰলৈ আহি গ'লোঁ। ওলাই যোৱা নাছিলোঁ যিহেতুকে এতিয়া ঘৰত আহিছোঁ। ওলাই গৈ যাম আৰু এয়া মই ওলাই আহিলোঁ। আৰু ৰূপকৰ কাৰণে ৰখি আছোঁ। এতিয়া ৰূপকে ওলাই আছে, ৰূপকে ওলাই গৈ আহিছে। আৰু এয়া হেলমেট এটা আনিব দিছোঁ, হেলমেটটো লাগিবই, বাইকত যাম যিহেতুকে হেলমেট নহ'লে নহ'বই। এয়া আৰু এটা লগৰ ঘৰত আহিলোঁ। এতিয়া আমাৰ লগত যাব সিও, তাকো নিব আহিলোঁ ঘৰৰ পৰা। সি ওলাই আছিলে, এতিয়া লৈ ল'লোঁ আৰু তাকো যাম আৰু এতিয়া এয়া গৈ আছোঁ। আমি এতিয়া যাত্ৰাটো আৰম্ভ কৰিছোঁ। আৰু আমি ক'ত যাম থিৰাং কৰা নাছিলোঁ। জাগিৰোডৰ প্ৰথম ওলাই যাম বুলি ভাবিছিলোঁ। জাগিৰোডৰ পৰা ক'ত যাম আৰু তাৰপিছত থিৰাং কৰিম বুলি ভাবিছিলোঁ। আৰু তাৰপাছতে ৰূপকে ক'লে যে বহুত দিন হ'ল আমাৰ মামা এটা ঘৰ আছে যে তেতেলীয়াত, সোণাপুৰ নে খেতি জানো, তেতেলীয়া এখন আছে বোলে, তালৈ যাম। তেতেলীয়া বুলি গাঁও এখন আছে বোলে, তালৈ যাম বুলি ক'লে। মামাকৰ ঘৰ বোলে, বহুত দিন যোৱা নাই। সেয়াই ভাবিলোঁ যাম আৰু এতিয়া আমি মৰিগাঁও পাইছোঁ আহি। মৰিগাঁৱৰ পৰা এতিয়া ওলাই গৈ আছোঁ আমি। এতিয়া আমি বাঘজাপ পাৰ হৈছোঁ। আৰু বাঘজাপ পাৰ হৈ আমি এইখিনি জোনবিল মেলা হয়, যিহেতু এই ইয়াতে মেলা হয়, এই মেলা জেগাখিনি পাইছোঁহি। ইয়াৰ পৰা আমি এতিয়া গৈ আছোঁ। এয়া আমি এতিয়া জাগিৰোডৰ পালোঁহি। এতিয়া জাগিৰোডৰ পৰা গৈ আছোঁ। আৰু জাগিৰোডৰ পৰা আৰু দূৰ আছে বাৰু অলপ। এয়া এতিয়া আমি পালোঁ আহি তেতেলীয়া। মেইন ৰাস্তাৰ পৰা গাঁৱৰ মাজলৈ সোমাই আহিব লাগে। এইফালে আছে এইখিনিতে এটা সৰুকৈ ৰাস্তা এটা আছে। এই ৰাস্তাটোতে উঠি যাব লাগিব, খোজকাঢ়ি যাই থাকিব লাগিব আমি। ওপৰত আছে মামাকৰ ঘৰটো, ওপৰলৈ উঠি যাব লাগিব। এতিয়া আমি ভিডিঅ'টো চাই থাকক, গম পাব। এইফালে চাওক পথাৰ আছে, এইফালে আৰু ৰাস্তা এটা আছে। এইফালে পাহাৰ, এইখিনি মাটিয়ে পাহাৰ হয়। এতিয়া চাই থাকক, এয়া আমি ওপৰলৈ উঠি আহিছোঁ। এয়া ঘৰ তলত আছে, ওপৰেদি ৰাস্তা এটা আছে সৰুকৈ। এই সৰু ৰাস্তাটোদিকে আমি উঠি গৈ আছোঁ। এতিয়া পামগৈ আৰু মামাকৰ ঘৰ। বাইককেইখনো আমি তলতে থৈ আছোঁ, যিহেতু ওপৰলৈকিনি উঠি নাহে, তলতে ৰখাই এনে থৈ আছোঁ আমি। এইফালে আমি এতিয়া উঠি গৈ আছোঁ। ৰূপকৰ মামাকৰ ঘৰ পালোঁ আহি। এতিয়া প্ৰায় অলপ বহি লৈছোঁ, যিহেতু বহুত গৰম দিছে। অলপ ইয়াত ইমান গৰম নাই বাৰু, পাহাৰৰ ওপৰত উঠি আছোঁ যিহেতুকে অলপ বতাহ লাগি আছে ধুনীয়াকৈ। এইফালে চাওকচোন কিমান যে ভাল লগা, এইটো ট্ৰেইনৰ ৰাস্তা আছে। এইফালে পাহাৰখন চাওকচোন কিমান যে ভাল লগা। এইফালে এনেকৈ চাই থাকোঁতে ট্ৰেইনে এখন আহি গ'ল। ট্ৰেইনখন চাওক, বহুত দীঘল ট্ৰেইন। আৰু এতিয়া ৰূপকৰ মামাকৰ ঘৰৰ পৰা ওলাই আহিলোঁ আমি। চাহ পানী খাই ওলাই আহিলোঁ। আৰু ভাত চাত নাখালোঁ, আৰু ভাত খাব দিছিলে, আমি ভাত চাত নাখালোঁ, চাহ পানী খাই ওলাই আহিলোঁ আমি, যিহেতুকে আৰু বেলেগ এজেগাত ফুৰিব যাম। খেতি পালোঁহি। এতিয়া খেতিতে আমাৰ গাঁৱৰে ল'ৰা আছে কাম কৰি, কিবা ৱাৰিঙৰ কাম কৰি আছে। ইয়াতে থাকি খেতিতে থাকে। আৰু তাক ল'বলৈ আহিলোঁ, সি চিনি পায়। এটা মন্দিৰত যাম আমি, ধুনীয়া মন্দিৰ এটাত যাম, তাকে ল'বলৈ আহিছোঁ। সি চিনি পায়। আৰু এয়া গলিয়ে গলিয়ে এতিয়া সোমাই গৈ আছোঁ। এইখিনিতে আছে। এই ঘৰটোতে, এই বিল্ডিংটোতে কাম কৰি আছে। আৰু ইয়াৰ পৰা এতিয়া আমি যাম, তাক লৈ যাম। আৰু এই ঘৰটো চাওকচোন কিমান যে ধুনীয়া লগা এটা ঘৰ। ইয়াতে থাকে, ইয়াতে কাম কৰি আছে সিহঁতে। আৰু কেইটামান আছে ভিতৰত আছে কাম কৰি, ভিতৰত যাবই নোৱাৰি, বহুত ধূলি হৈ আছে। যিহেতু ৱাৰিঙৰ কাম কৰি আছে, কিবা ৱাল কাটি আছে, বহুত ধূলি। সেইকাৰণে আমি ভিতৰলৈ ইমানকৈ নগ'লোঁ। আৰু বাহিৰৰ পৰাই আমি গুচি আহিলোঁ, বেছি ভিতৰলৈ নোসোমালোঁ। এতিয়া তাৰ পৰা আহিলোঁ ওলাই, ইয়াক উঠাই ল'লোঁ। ইয়াক উঠাই লৈ যাম। আৰু এতিয়া আমি গৈ আছোঁ। ওপৰেদি এটা ৰাস্তা আছে, যিহেতু এখন
অভাৰব্ৰিজ আছে। অভাৰব্ৰিজৰ কাষেদি যিটো ৰাস্তা আছে, আমি ৰাস্তাৰ কাষেদি ৰাস্তাটোদি গৈ আছোঁ। তলেদি যাব লাগিব। তলেদি এটা ৰাস্তা আছে অভাৰব্ৰিজৰ তলেদি। সেই তলেদি ৰাস্তাটো গ'লেহে আমি তাৰ পামগৈ। সৰুকৈ ৰাস্তা এটা আছে, তলেদি যাব লাগিব। ভিডিঅ'টো চাই থাকক, ধুনীয়া এটা মন্দিৰ দেখা পাব। মন্দিৰলৈ গৈ আছোঁ এতিয়া আমি। অলপ পাছত গম পাব যে মন্দিৰটো কি মন্দিৰ। বহুত ভাল লগা এটা মন্দিৰ, দেখিলে ভাল লাগি যাব। সকলোৱে আহিব মন যাব ইয়ালৈ। এয়া এতিয়া আমি মন্দিৰটো পাইছোঁ আহি। মন্দিৰটোৰ নাম হৈছে শ্ৰী শ্ৰী মা কামাখ্যা দেৱালয়। খেতিত আছে এই মন্দিৰটো। এইখন মেইন গেটেদি যাব লাগে। খোজকাঢ়ি যাব পাৰে, আমি খোজকাঢ়ি নাযাওঁ। এইফালে বাইক লৈ আমি ওপৰেদি গৈছোঁ। ওপৰেদি ৰাস্তা এটা আছে, বাইক চাইক গাড়ী চাড়ী লৈ যাব পাৰে আৰু। আমি সেই ওপৰেদি আহিছোঁ। ওপৰতে আমি বাইকখন ৰখাই এইখিনিতে থৈ দিছোঁ। বাইকখন ৰখাই থৈ দিছোঁ। এতিয়া আমি তললৈ নামি আহিলোঁ। আকৌ তলৰ পৰা চাব আহিলোঁ যে কেনেকুৱা লাগে। ইয়াৰ গেটৰ সন্মুখ হৈ এতিয়া আমি ভিতৰ হৈ গেটৰ মাজেদি হৈ সোমাই গৈছোঁ আৰু ভাল লগা। এইফালে চাওক, ষ্টেপটো ধুনীয়া লাগিছে। এইফালে আমি এতিয়া উঠি যাম আৰু। আমি অহাটো দেৰি হ'ল, 3টা চাৰে 3টামান বাজিলে আবেলি। সেইকাৰণে মানুহ চানুহ কোনো নাই। মানুহ আগবেলাটোৱে আহে, আগবেলাতে মানুহ হয় আৰু আগবেলাটোৰ পৰা মানুহ যায়গৈ আৰু। ভাটিবেলালৈ মানুহ ইমান নাথাকে। আমি ভাটিবেলা আহিলোঁ যে বহুত মানুহ কম, মানুহ নাই বুলি ক'ব পাৰি কোনো। আমি কেইটাই আছোঁ যিহেতু, মানুহ বহুত কম। এইফালে মন্দিৰত নোসোমালোঁ আৰু, বহুত দেৰি হৈ গ'ল যিহেতুকে। মন্দিৰটোকে চাই কৰি আমি গুচি আহিলোঁ আৰু। কিমান যে ভাল লগা চাওকচোন, মা কামাখ্যা দেৱালয় মন্দিৰ হয়। খেতিত যে মা কামাখ্যা মন্দিৰ এটা আছে, আমি গম পোৱাই নাছিলোঁ, আজিহে গম পাইছোঁ। আহি বহুত ভাল লাগিলে, মনটো শান্তি লাগি গ'ল। বহুত ধুনীয়া লাগিল মনটো, বহুত ভাল লগা মন্দিৰ যিহেতু। আৰু এতিয়া আমি তাৰপৰা গুচি আহিলোঁ। এইহঁতে লগৰকেইটা যিহেতু কাম কৰি থকা জেগাটো পালোঁ আহি। ইয়াতে ইও আছে, বিটু আছে, ইয়াত আহি ইটো মাজু আছে। ইয়াতে কাম কৰা, সি ড্ৰেছো পিন্ধি ল'লে, এতিয়া কাম কৰিব চাগে। আমি গুচি যামগৈ। এই ঘৰটোতে থাকে আৰু ভাল লাগিছে ঘৰটো। তাৰ পৰা আহি এতিয়া আমি জাগিৰত পালোঁ আহি। যিটো ৰাস্তাই আহিছিলোঁ আমি সেইটো ৰাস্তাই নাযাওঁ বুলি ভাবিছোঁ। আমি এতিয়া বেলেগ এটা ৰাস্তাই যাম, এক ৰাউণ্ড মাৰি দিম আমি। আমি আহিছিলোঁ বাগজাপ ভকতগাঁও হৈ। এতিয়া আমি বাগজাপ ভকতগাঁও হৈ নাযাওঁ, আমি যাম এতিয়া দেওশাল, শিলচাং, নেলি, ধমতোলৈ হৈ যাম। তেলাহী হৈ আমি মৰিগাঁও পামগৈ। এতিয়া আমি আহি দেওশাল মন্দিৰ পাইছোঁ আহি। ইয়াত দেওশালৰ গেটখন চাওক, দেওশাল পাইছোঁ আহি। দেওশাল পাৰ হৈ যাম আৰু এতিয়া আমি দেওশাল পাৰ হৈ আহি এতিয়া ৰখি দিলোঁ অলপ। ৰাস্তাৰ কাষতে এখন সৰুকৈ হোটেল এখন আছে, তাতে ৰখি দিছোঁ, অলপ বহি লৈছোঁ। ইহঁত দুটা বোলে ভোক লাগিছে, মোৰো অলপ ভোক লাগিছে। কিবা খাই লৈ বোলে, ৰুটি পুৰি পায় বোলে ইয়াত। মই ৰুটি খাম, শুকান ৰুটি খাম, সিহঁতে বোলে পুৰি খাব দুইটাই। মই পুৰিটো খাই ভাল নাপাওঁ, সেইকাৰণে মই শুকান ৰুটিকে খাম আৰু, যিহেতু ভোক লাগিছে। এয়া মোৰ ৰুটি আহি গ'ল, শুকান ৰুটি দিছে আৰু মোক। এইফালে সিহঁতক পুৰি দিছে। মই পুৰিটো নাখাওঁ, তেলত ভজা যিহেতু। তেল বস্তুটো মই বেছি নাখাওঁ। তেলত পুৰা হওক, জ্বলা হওক, মছলা দিয়া মই বেছি নাখাওঁ, অলপ কমকৈ খাম, মই বেছি নাখাওঁ। খাই বৈ লওঁ এতিয়া, আৰু বহুত দূৰ আছে যাবলৈ। খাই বৈ লৈ লাহে লাহে গৈ থাকিম আৰু। খাই কৈ আমি এতিয়া আহি ইয়াত ধৰ্মটোল পালোঁহি। ধৰ্মটোল বিষ্ণু মন্দিৰ পালোঁহি। বিষ্ণু মন্দিৰ পাৰ হৈ আহিছোঁ আৰু এতিয়া লাহে লাহে। এই বিষ্ণু মন্দিৰটো বহুত দেখিছোঁ ৰাস্তাতে অহা যোৱা কৰোঁতে, কিন্তু এদিনো আহি পোৱা নাই বা সোমাই পোৱা নাই। এদিন আহিব লাগিব, আহিব মন আছে। বহুত টাইম অহাৰ পিছত আমি এতিয়া এয়া মৰিগাঁও পালোঁ আহি। মৰিগাঁও বিশাল পালোঁ আহি। এতিয়া শ্বপিং মল পালোঁ আহি, বিশাল শ্বপিং মল। ইয়াতে অলপ ৰখি দিছোঁ, ৰূপকে বোলে কিবা লয় বোলে। এয়া এতিয়া আমি ভিতৰত সোমাই আহিলোঁ, শ্বপিং মলৰ ভিতৰত সোমাই আহিলোঁ। বস্তু চাম আৰু এতিয়া স্পৰ্টিং চাৰ্ট কিবা কিবি চাম আৰু। এইফালে ইয়াৰ ৰূপকে স্পৰ্টিং চাবলৈ আৰম্ভ কৰি দিলেই। মোক সুধি আছে ভাল লাগিছেনে নাই। ভাল লাগিছে যদি লওঁ কৈ আছে। মই কৈছোঁ ভাল লাগিছে, লৈ লোৱা। সেই দুটা স্পৰ্টিঙকে সি ল'লে, ভাল লাগিছে বোলে তাৰ। আৰু এইফালে চাওক, শ্বপিং মলত বহুত বস্তু আছে, নানান ধৰণৰ বস্তু আছে। কি লাগে চব সকলোবোৰ পাব ইয়াত। জোতা চেণ্ডেল আদি কৰি ঘৰত যিমানবোৰ সামগ্ৰী আছে গোটেই বস্তু পাব। যি লাগে তাকেই পাব, ইয়ালৈ আহিলেই হ'ল।
এইবিলাক বস্তু নলওঁৱে আমি এনেই চাই ফুৰিছোঁ আৰু চাই ভাল লাগে যিহেতুকে বহুত নানান ধৰণৰ বস্তু আছে বহুত নানান ধৰণৰ জোতা চেণ্ডেল কাপোৰ কানি আদি কৰি বহুত সৰু পোৱালি বস্তুৰ পৰা ধৰি ডাঙৰ মানুহ এইবিলাক ঘৰৰ কিবা কিবি নানান ধৰণৰ আৰু বহুত খোৱা বস্তুৰ পৰা আদি কৰি চাই ভাল লাগে আৰু তাকে চাই ফুৰিছোঁ ৰূপকে মই বহুত টাইম চালোঁ দামবিলাকো চালোঁ কেনেকুৱা দাম এতিয়া আমাৰ চাই কৰি হৈ গ'ল আৰু ৰূপকে স্পৰ্টিং দুটা লৈছে আৰু মোজা 3যোৰ লৈছে বিলটো মোকে দিব ক'লে সেয়া লাইনত খাৰা হৈ আছোঁ মানুহ বহুত হ'লে লাইন ধৰিব লাগে মানুহ কেইটামান আছিলে এতিয়া আৰু কমিছে বাৰু তথাপিও লাইনত আছোঁ বন্ধুসকল ভিডিঅ'টো আজিলৈ ইমানখিনিয়ে যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰিব নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বহুত দেৰিও হ'ল এতিয়া আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে বাই বাই